वेलकाम बेक टू माई यूट्यूब चेनेल निबिदा অফিচিয়েল। হেল্ল' গাইজ, কি খবৰ আপোনালোকৰ? সকলোৱে ভাল চাগে? বৰ্তমান মোৰো ভালেই। এতিয়া বৰ্তমান মই ওলাই ল'লোঁ এফালে যাবৰ কাৰণে। বাৰু মোৰ ভিডিঅ'টি চাই গৈ থাকক। আকৌ মেডিকেল আহি গ'লোঁ। এতিয়া বৰ্তমান আমি মেডিকেলতে আছোঁ। এই লগৰটো বাপেকৰ চিটি স্কেন কৰাব আছিলে, চ' চিটি স্কেন কৰাবৰ কাৰণে আহি গ'লোঁ। এতিয়া ৰৈ আছোঁ। এতিয়া তাত গৈ আছে, তাত জমা দিব গৈছে কাগজ। বহুত দেৰি অপেক্ষা কৰাৰ পিছত মোবাইলটোৰ ফ্ৰণ্ট কেমেৰাটো অন কৰি এটা ভিডিঅ' কৰি থ'লোঁ। তেনেই দেখাত মোৰ বৰিং লাগিছে নাই বাৰু? বেলেগ কথা একো নাই, বহুত টাইম ৰ'বলগীয়া হৈ যায় ন, সেইটো কাৰণে বেয়া লাগে আৰু। কামটো কৰিবই লাগিব ন। বহুত দেৰি অপেক্ষা কৰাৰ পিছত কামটো হৈ গ'ল। কামটো মানে চিটি স্কেন কৰা হৈ গ'ল। আজিতো ৰিপৰ্ট নিদিয়ে, আকৌ ৰিপৰ্ট আনিবৰ কাৰণে বেলেগ এদিনা আহিব লাগিব। এতিয়া আমি আহি আছোঁ জু, লগতো বাপেকেও জু দেখা নাই, চ' লৈ আহিলোঁ। দেখিছেনে বাৰু, চবতে লাইন পাতিবলগীয়া হৈছে। ইয়াতো লাইন পাতিবলগীয়া হৈছে, মেডিকেলতো লাইন পাতিবলগীয়া হৈছে। কি ক'ব, এই লাইন পতা বস্তুটোৱে আটাইতকৈ বেয়া পোৱা বস্তু মোৰ। এতিয়া টিকট কাটি বৰ্তমান আমি চিৰিয়াখানাৰ ভিতৰত সোমাই গ'লোঁ। মোতকৈ এখনে কম বাৰু, হে মোতকৈ খোৱাব ন? কি চাই আছ? এতিয়া আকৌ আমাৰ ফটো মৰা পৰ্বটো চলিছে। ক'ৰবাত গ'লেতো ফটোখন মাৰিব লাগিব ন, ষ্টেটাছ দিব লাগিব ন। জহামাল আজি প্ৰথম দেখিলোঁ আৰু আগতে দেখা নাই। তাৰ উৎপাত দিছে নাই? এতিয়া কেনেকৈ চাই আছ মোলৈ? ঐ মইনা মাতিবগৈ। মইনা 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 আহিবি, আহ লৈ যাম, আহ। আহিলে দেই। মইনা মাতা আকৌ, অ' মইনা, অ' মইনা মাতা মাতা। চিৰিয়াখানাৰ পৰা ওলাই আহিয়ে গেটৰ মুখতে এজন মানুহ বহি আছে। এজন দেখিছেনে, হাতত থকা এই গুটিটো তেওঁ বোলে নাইকিয়া কৰি দিব পাৰে। এজানো সঁচা নে মিছা, মই এইবিলাক ইমান বিশ্বাস নকৰোঁ। পিছে আপোনালোকে এইবিলাক বিশ্বাস কৰেনে বাৰু? কমেণ্ট এটা কৰি জনাবচোন। মোৰ মানে এনেকুৱাই দিন বেয়া, ইয়াৰ চিটিৰ পাছতো থিয় হৈ আহিবলগীয়া হৈছে। দেখিছেনে, তাতো থিয় হৈ ঘূৰি ফুৰিছোঁ, ৰৈ আছোঁ, আকৌ ইয়াতো। কপাল বেয়া আচলতে। ৰুম আহি লৈ চবেই নিজৰ নিজৰ কামত ব্যস্ত। চুলি ঠিক কৰিছে, মোবাইল টিপিছে, এয়া ভিডিঅ' কৰি আছে। আৰু লগতে ভাতটো পাতি থৈছিলোঁ, ভাত দাইল চব্জি একেলগে পাতি দিছোঁ। আৰু চব্জিত বনাইছিলোঁ আপোনাৰ স্কোৱাচ আলু দাইল তেনেকৈ বনাইছিলোঁ। খাই কেনেকুৱা লাগে নাজানো আৰু, এনেই দেখাত কেনেকুৱা লাগিছে বাৰু? খাই ভাল লাগিব যেন লাগিছে নে নালাগিব যেন লাগিছে? আজি লগৰো যায়গৈ, চ' তাক মই অলপ আগুৱাই থ'বৰ কাৰণে আহিলোঁ। এই যোনটো এইপিনে চাই দে বা এডোখৰ ভাল কৰিছে, এতিয়া এইডোখৰ মানুহকেইটা জিলিকিছে। লগৰটোক আগুৱাই থৈ ময়ো ৰুমলৈ বুলি আহিলোঁ। এয়া মেগী লৈ আহিছিলোঁ, মেগীকে বনাই ল'লোঁ, কাৰণ তেহেঁতি ভাত নাখালে। চ' মই মেগী বনাই ল'লোঁ। অকলে খাবলৈ মন নাযায় কেতিয়াবা। যেতিয়া ঘৰৰ পৰা দূৰত থকা হয়, তেতিয়া ঘৰৰ ওচৰৰ মানুহ বা ঘৰৰ মানুহ আহিলে যোৱাৰ সময়ত বহুত মনটো বেয়া লাগে ন। সেইটো দুখ অকল ঘৰৰ পৰা দূৰত থকা মানুহকেইটাহে বুজে। আজিলৈ ভিডিঅ'টি ইয়াতে সমাপ্ত কৰিছোঁ। যদি মোৰ ভিডিঅ'টি চাই ভাল লাগিছে,
লাইক কৰি দিব, কমেণ্ট কৰিব, শ্বেয়াৰ কৰিব আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিবলৈ নাপাহৰিব। ধন্যবাদ।